শাসনত আমাৰ পিপিএ তলৰ পৰা আমাৰ সন্মানীয় এমচিএলএসকলে কিছু সাজেশন দিছে আৰু আমাৰ সন্মানীয় এমচিএলএ আমাৰ বিজেপিৰ তলৰ পৰাও কিছু কথা সাজেশন দিছে আৰু ইউপিপিএল তলৰ পৰাও ভাল এটা সাজেশন আহিছে। তো আমি বাজেট হিসাবে যেনে ইউপিপিএল হওক বা বিজেপি দলৰ পৰাই হওক বা বিপিএফ দলৰ পৰাই হওক আমাৰ সন্মানীয় এমচিএলএসকলে টোটেল যিখিনি আমাৰ 2026-27 যিটো বাজেট ইয়াৰ ওপৰতে কমেণ্ট দিছে যে ডিপাৰ্টমেণ্টেল কিছু আৰু প্ৰায়ৰিটি দিলে বেছি ভাল হ'ব বুলি। এইটো হ'ল যেনেবা এডুকেশ্যন ছেক্টৰত, এগ্ৰিকালচাৰ ছেক্টৰত আৰু হেল্থ ছেক্টৰত আৰু টুৰিজিম এনেকুৱা চাৰ্জেছ আমাক হাউচত জনাই দিছে। সঁচা আমি যিখিনি অসম চৰকাৰৰ পৰা আমি বাজেট আশা কৰিছিলোঁ এটিচি হিচাপে সেইখিনি বাজেটটো আমি পাবলৈ সক্ষম হোৱা নাই। এইটোতো চলি যায় যিখিনি পাইছে সেইটো আমি ডিপাৰ্টমেণ্ট ৱাইজ এই বছৰত 26-27 যিটো কাম কৰিবলৈ কাম কৰিছে সেইটো আমি বাজেটত উল্লেখ কৰিছে, সেইটো চবেই দেখিছে। তথাপিও আৰু প্ৰায়ৰিটি হিচাপে এই কিছু ডিপাৰ্টমেণ্ট এডুকেশ্যন হওক, এগ্ৰিকালচাৰ হওক বা হেল্থ এই তিনিটা ডিপাৰ্টমেণ্টটো বিশেষ কৰি আৰু এডিশ্যনেল যদি বঢ়াব পাৰে আৰু বেছি ভাল হ'ব বুলি আমাৰ চবে চাজেষ্ট কৰিছে, গুৰুত্ব দিব লাগে বুলি। আমি সঁচাকৈ যেতিয়ালৈকে আমি ST বাজেট পাম আমি বঢ়াই থ'ব গ'লে আমাৰ এটা আমাৰ মাজত আলোচনা কৰি পেলাই আমি ৰাখিছোঁ ইয়াৰ সকলৰ লগত আমি বঢ়াই থ'ব আৰু আমাৰ ইউটিউবৰ কথা আমাৰ এটা পইচা সন্মানীয় এমচিএলএ কৃষকক চাজেষ্ট কৰিছে মাটিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত আমি চৰকাৰ পৰ্টেল হোৱাৰ পিছৰ পৰাই আমি ইয়াৰ কাৰণে আমি লাগি আহিছোঁ। কথা দিছে আমি সকলো জাতি জনগোষ্ঠীৰ মাটিৰ পাট্টা পাব লাগে যিসকল জেনেৰেল PTC বাসিন্দা। ইয়াৰ ক্ষেত্ৰত আমি এতিয়াও ষ্টেপ আছে আৰু আমি দিম। আৰু 2003 চনৰ পিছত এইটো কিছু ইলিগেলি PTC ভিতৰত মাটি যদি লৈছে সেইটো খেতিছে এইটো প্ৰব্লেম নাই, এইটো আমি চিনাক্তকৰণ কৰিম। ওদালগুৰি হওক বা কোকৰাঝাৰ হওক বা যিকোনো PTC অঞ্চলত এটা আমি চিনাক্তকৰণ কৰিব পাৰিম। ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক, ট্ৰাইবেলো PTC বাহিৰৰ পৰা আহি ইয়াত মাটি ল'ব নোৱাৰে বা পাট্টা নাপায়। ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক এইটো একে মাটিৰ ক্ষেত্ৰত। আৰু এইটো আমি ষ্টেটত থাকিম, এইটো আমাৰ ইয়াত আমাৰ দুৰ্বলতা নাই। আৰু ইয়াৰ বাদেও যিসকল ইয়দৰ বেনিফিচিয়াৰী ইয়দসকলক যিখিনি গ্ৰেড চাৰ্টিফিকেট দিয়া হ'ব ইয়াৰ ওপৰত আমি যোৱাবাৰ 25-26 যিটো আমি দিছোঁ এইটো কমিটমেণ্ট দিছে। এই হিচাপত আমি যিমান পাৰে সোনকালে যিহেতু ইমপ্লিমেণ্ট কৰিব লাগে এই হিচাপত স্কিল হিচাপত নাচাই পেলাই আমি কিছুমান এইটো স্কিল ট্ৰেইনাৰসকল পাইছে, কিছুমানে বেকাৰ হিচাপে পাইছে। যেনে এইটো আমি বুজি পাইছোঁ যে বুজি পাই আমি এইটো কৰিব কাৰণে চেষ্টা কৰিছোঁ, কিন্তু পইচাটো যিহেতু আমি ইমিডিয়েটলি ইউজ কৰিব লাগে সেইকাৰণে এই লাইনত আমি চলাটো আমাৰ কাৰণে অলপ সময় ল'ব আৰু আমি পইচাটো এক্সপেক্ট কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে আমি এই লাইনত হয়তো পুৰাপুৰি যাব পাৰে। কিছু লাইন পাইছে, কিছুমান নিয়োগসকলে ভাল আমাৰ চিফ মহোদয় মই পঠাই দিম। গতিকে মোৰ হাউচৰ যোগেদি চিফ ছাৰকো অনুৰোধ কৰিছোঁ যাতে অলপমান স্পেচিয়েল প্ৰায়ৰিটি দি পেলাই যেন
Honorable MCLA Ridit Deka. Now you may proceed. সম্মানীয় অধ্যক্ষ মহোদয়, সম্মানীয় সদন, মই আমাৰ শৰণীয়া ST চাৰ্টিফিকেট সম্পৰ্কত সন্মানীয় PTC মহোদয় প্ৰশ্ন কৰিছিলোঁ আৰু তেখেতে আছোঁ। তাৰ উপৰিও কিছু বিষয় অৱগত কৰিব বিচাৰিছোঁ। সেয়া হ'ল আপোনালোক সকলোৰে জ্ঞাত আমাৰ বিভিন্ন সময়ত বঞ্চনা আৰু বৰ্তমান সময়ত যিসমূহ চাৰ্টিফিকেট ইতিমধ্যে ট্ৰাইবেলসমূহৰ ৰিকমেণ্ডেশ্যনত DC অফিচসমূহে প্ৰদান কৰিছিলে, সেইসমূহতো নতুনকৈ আকৌ ট্ৰাইবেলসমূহৰ ৰিকমেণ্ডেশ্যন বিচৰা হৈছে। দুখৰ বিষয় এইটো যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো বৰ দুখৰ বিষয় যে তেওঁলোকে এডমিশ্যন ল'বৰ কাৰণে, স্কলাৰশ্বিপ ল'বৰ কাৰণে এই চাৰ্টিফিকেটৰ পৰা যিখিনি সুবিধা পাব লাগে সেইখিনি সুবিধা তেওঁলোকে নাপায়। আৰু যি Speaker sir, our house, our MCLA Ridit Deka ডাঙৰীয়াই অৰণ্য প্ৰচাৰী যিটো ST চাৰ্টিফিকেট এইটো বিষয়লৈ খুব চিৰিয়াছ প্ৰশ্ন কৰিছে। তো আমি BTC এডমিনিষ্ট্ৰেটিভ হিচাপে আচলতে ইয়াত কোনো জড়িত নাই আমি ক'ব পাৰোঁ। আৰু অৰণ্য প্ৰচাৰী হিচাপে হয়তো যিটো চেঞ্চাছত কথাও কৈছে ইয়াত এনেকুৱা অৰণ্য হিচাপে স্পেচিফিক যিহেতু আজিলৈকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামৰ পৰা স্পেচিয়েলি এইটো এটা অৰণ্য প্ৰচাৰী এটা জাতি আছে বুলি ৰিকগনাইজ যিহেতু আমি দেখিবলৈ পোৱা নাই, সেইকাৰণে চেঞ্চাছত এনেকুৱা অৰণ্য প্ৰচাৰী বুলি নিশ্চয় নাথাকিব লাগে। মই ভাবিছোঁ মানে নাথাকিব, যেনেকৈ চেঞ্চাছৰ গভৰ্ণমেণ্ট নিয়মতে যেনেকৈ ST SC বা OBC বা জেনেৰেল বা আদাৰ্ছ এনেকুৱা কিবা এটা চেঞ্চাছৰ এনেকুৱা কেটাগৰী দি পেলাই চেঞ্চাছ আহে। তো ইয়াত যদি অৰণ্য প্ৰচাৰী হিচাপে চেঞ্চাছ আহিব লাগে তেতিয়াহ'লে নিশ্চয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰিকগনাইজেশ্যনৰ প্ৰয়োজন আছে। আৰু ST চাৰ্টিফিকেটৰ ক্ষেত্ৰত সেইবাবে অৰণ্য হিচাপেতো প্ৰায় আমি যিটো লিখেছি বা যিকোনো দেশত যদি চাই প্ৰায় আমাৰ অৰণ্য প্ৰচাৰী বা অন্যান্য মানৱ প্ৰচাৰী বা এনেকুৱা বিভিন্ন ঠাইৰ পৰা অহা অৰণ্য প্ৰচাৰী এই হিচাপত যদি খাস হিচাপে যদি স্পষ্ট থাকে ইয়াতো বাধা থাকিব নালাগে। ST চাৰ্টিফিকেটৰ ক্ষেত্ৰত ট্ৰাইবেল সম্পৰ্কত বা DC এডমিনিষ্ট্ৰেশ্যনৰ পৰা ইয়াতো কোনো বাধা থাকিব নালাগে, কথাটো স্পষ্ট হ'ব লাগে। যেনিবা আমি মানৱ প্ৰচাৰী কিবা এটা লিখে বা আমাৰ কিবা এটা ঠাই থাকে এই হিচাপত স্পষ্ট কৰিবলৈ ইয়াতে কোনো বাধা থাকিব নালাগে। কিন্তু সাক্ষাৎ যদি ক্লিয়াৰ নহয় ইয়াত ট্ৰাইবেল সম্পৰ্কত বা DC মহিলাসকল চাৰ্টিফিকেট দিয়াৰ ক্ষেত্ৰত অলপ কিবা এটা হয় ক'ব নালাগে। সাক্ষাৎটো যদি ক্লিয়াৰ হয় ইয়াৰ ক্ষেত্ৰত কোনো অবজেকশ্যন থাকিব নালাগে।